ৰূপত আমি বনাই যাব লাগিব। আমি ভাৰত সংবিধান মানি চলাৰ কাৰণে আমাৰ পতাকা পাব, নতুন কমিটি নিশ্চয় পাব আৰু এই কমিটিখন সত্য বনাবলৈ আমি সক্ষম হ'ম। এই আশাটো পুহি ৰাখি পেলাই আমি বহুখিনি আমাৰ বিলয় হৈছে, আলহী এথানি হৈছে বিপিএফ দলৰ কৰ্মীসকলে। পবিত্ৰ আত্মাৰ ধন্যবাদ। আমাৰ লগত যোগদান কৰা বহুকেইজন কৰ্মী ইয়াত থকা আমি দেখিবলৈ পাইছোঁ। যিকোনো কাৰ্যক্ষেত্ৰত যিকোনো কাৰ্যসূচী আমি ছুটি কৰিবলৈ মই বিচাৰিম। ওম শান্তি। বিচাৰিছোঁ মই চিনাকি দিব বিচাৰিছোঁ আমাৰ চেণ্ট্ৰেল যিখিনি সপোন কিছুমান হৈছে আৰু আধৰুৱা আছে, তো এইবিলাকক কৰিবৰ কাৰণে আৰু যিমান দীঘল দীঘল ৰাস্তা আমি হিচাপ কৰিলে হাজাৰ হাজাৰ হিচাপ কৰিব নোৱাৰে, কিলোমিটাৰ হিচাপ, দলং হিচাপ, আলবাৰ হিচাপ, গৃহ নিৰ্মাণ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান Thank you. Primary committee. Mohole pra. ধন্যবাদ আমি আদৰি লৈছোঁ। দোপুৰী ধন্যবাদ থাকিল আমি আদৰি লৈছোঁ। সাৰগাঁও উঠক একেলগে। বঢ়িয়া বঢ়িয়া। কুহিয়াৰ কুচি
আশা সুবা বাস ধন্যবাদ থাকিল আমার বহুতে কামত ব্যস্ত আছে দেই ইয়াৰ পিছত ইয়ত বিপিএ মংগল দৈমাৰী প্ৰেচিডেণ্ট জয়শ্ৰী বড়ো জেনেৰেল ছেক্ৰেটাৰী দিনা দাৱা थांनानै सार्टिफिकेट बुथुमदों एक्सुलि गथ'फोरखौ लागायनानै नोंसिनि न'आव माबा एमए बिए मेट्रिक पास हायार सेकेन्डारि पास गथ'फोर दङ नामा जोंना गभर्नमेन्ट फैनोसै गभर्नमेन्ट फैबानो साख्रि होनोसै आं 10 बोसोरनि बे चिन माने मोनथाम 15 बोसोरनि जादों जोंनि बिपिएफनि ब्लकनि प्रेसिडेन्ट भिसिडिसिनि चेयारमेनफोर रावबो रावनिबो डकुमेन्ट्स लानो साहस खालामाखै साख्रि जानायनि डिपार्टमेन्टफोरनि डिरेक्टरफोरा गावनि डिपार्टमेन्टआव खालि पस्ट ओंखारबा बेखौ एडभार्टाइज होगोन एप्लिकेसन कल खालामगोन एप्लिकेसन होनांगोन कलिं लेटार फैगोन इन्टारभिउ जागोन बेनि उनावसो साख्रिनि सेलेक्सन जागोन किन्तु ओरैबायदि इलेक्सन थांनाय इलेक्सननि सिगाङाव इउपिपिएलआ मावबाय गभर्नमेन्टआनो फैयाखै बे समाव इलेक्सननि सिगाङावनो डकुमेन्ट्स कालेक्सन खालामदों साख्रि होगोन होननानै মই বিশেষকৈ আমাৰ কৰোণাকান্ত ৰাভাদেৱ আৰু মই 3 বছৰ কাৰ্যকাল চেক কৰিছোঁ তাৰপিছত আমাৰ কৰোণাকান্ত ৰাভাদেৱে বিশেষ অসুবিধা হোৱাৰ এইটো ফৰ্মেশ্যন দিয়া হ'ব গৈ আছে গতিকে সভাপতি ডাঙৰীয়াই আমাৰ তিনিওটা বডি পেৰেণ্ট ইয়থ আৰু ওমেন কমিটি তেওঁ ভংগ হোৱা বুলি ঘোষণা কৰিলে গতিকে মই পৰৱৰ্তী কাৰ্যসূচীখিনি চলাই নিবৰ কাৰণে মই পুনৰবাৰ আমাৰ আগবঢ়াই যাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ হাউচত এৰি দিছোঁ কমিটি কথা নকওঁ সভাপতি মহোদয় আৰু সন্মানীয় প্ৰধান কমিটি গঠন হোৱাৰ আগত মই দুজনমান আমাৰ চিনাকি পত্ৰ থাকি গৈছে মই আমাৰ চিনাকিটো অৱশ্যে তেতিয়াই হ'ব লাগিছিলে কিন্তু অলপমান থাকি গ'ল আমাৰ আগৰ মানে অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে বৰ্তমান আৰু আগত তেওঁ চিফ এডভাইজাৰ অল আছাম বেংগলী ফেডাৰেশ্যন আছিল গতিকে আমাৰ আজিৰ এইখিনি জইনিং প্ৰগ্ৰাম ইমানেই ধন্যবাদ আৰু আপোনালোকৰ দৃষ্টিত যদি এনেকুৱা কোনোবা থাকে আপোনালোকে দিব পাৰিব যি নহওক এডভাইজাৰ শ্ৰীযুত ডক্টৰ চন্দ্ৰ কছাৰী তেখেতক মই থিয় হ'বৰ বাবে অনুৰোধ থিয় হৈ নমস্কাৰ জনাবৰ কাৰণে অনুৰোধ কৰোঁ আৰু নাম কোৱাৰ লগে লগে প্ৰত্যেকেই থিয় হৈ বড়ো আমাৰ প্ৰাক্তন সভাপতি উপদেষ্টা হ'ল সন্মানীয় ঋষিৰাম বৰপাৰ প্ৰধান শিক্ষক ভৱক চন্দ্ৰ বড়ো তেখেত হয়তো আজি উপস্থিত নাই এজন নতুন মানুহ সভাপতি কৰা হৈছে আৰু বৰ্তমানৰ যিজন সভাপতি তেখেতক আমি CWC হিচাপে পাবৰ কাৰণে কেন্দ্ৰলৈ পঠিয়াম বুলি ভাবিছোঁ যা নহওক এইবাৰৰ প্ৰেচিডেণ্ট আমাৰ সকলোৱে জোৰেৰে হাত তালি দিব শ্ৰীযুত প্ৰভাত কছাৰী ডাঙৰীয়া তেখেতক সহায় কৰিবৰ কাৰণে তেখেতক বিভিন্ন দিশত সহায় কৰিবৰ কাৰণে প্ৰায় 1 বয়সৰ মানুহে ৰখা হৈছে ভাইচ প্ৰেচিডেণ্ট
শ্রীযুক্ত প্রিয়তোষ গোয়েল ভাইস প্রেসিডেন্ট, শ্রীযুক্ত করুণাকান্ত রাভা ভাইস প্রেসিডেন্ট, আচ্ছা কান্তন নাই বলে বহুত পুরোনো কারণে আমার ইয়াত আমি পুরোনো আমার সাধারণ সম্পাদক প্রদীপ পান্তিয়াল লিখেছি। আপনারা হাত প্রদীপ পান্তিয়ালিক বিভিন্ন কামত সহায় কৰিবৰ কাৰণে আমি সেক্ৰেটাৰী হিচাপে ৰাখিলোঁ। প্ৰথম নৰেন্দ্ৰ চহৰীয়া তেখেতে আগতে সাংবাদিক সম্পাদক আছিল, দুটা কাৰ্যকাল সাংবাদিক সম্পাদক হিচাপে থাকিলে, এইবাৰ তেখেতক সেক্ৰেটাৰী কৰা হ'ব। দায়িত্ব নতুন কমিটিখনৰ ওপৰত পৰিব। আপোনালোকে নিজৰ ব্লকটো সম্পৰ্কে আপোনালোকৰ ধাৰণা সম্পূৰ্ণ ক্লিয়াৰ আছে, আপোনালোকে কৰিব পাৰিব বুলি আশা ৰাখি আদৰণি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল। এতিয়া আমাৰ 3 বাৰৰ প্ৰাক্তন ডিএম লক্ষ্য বিমল ডাঙৰীয়া সম্পূৰ্ণ गोजोन्थों गासैखौबो मोसानायनि थाखाय